আয়ো ইমানকে পেটটো বিষাইছে কি হব এতিয়া জানো কমখন জ্বালা দেখুৱাইছে না আয়ো ইমানকে বিষাইছে ঐ কি হব আয়ো মা ঐ আয়ো গাহৰি খাওঁ গাহৰিলৈ লোভ কৰ পাইছ মজা আই কি হল তো খাবি হবি ঘৰ কাম বন নাই নেকি অকল হব লাগে খাব লাগে সিমানে খিনি পালি খাবলৈ পাই পাই তেল বাঢ়িছে তেলে ফাটিছে তেল উলিয়াই দিম চিনি পোৱা নাই মাৰক তেল বাঢ়ি কৈ দিম কি হ'ল ইমানকে চিঞৰ বাখৰ কৰি আছ কি হল খাবি হবি মৰিলো দে মই মৰিলো দে মই মৰিলো দে মই পেটৰে বিষত আয়ো মোৰ পেট বিষাইছে হৈছেনো কি আয়ো মোৰ পেট বিষাইছে আয়ো মোৰ পেট বিষাইছে হৈছেনো কি আয়ো মোৰ পেট বিষাইছে জানা যোৱা ৰাতি খাইছিলো গাহৰিৰ খানা পেট বিষাইছে যদি গেষ্ট্ৰিক উঠিছে যদি মেডিকেলত নোযোৱা কিয় ঐ তোমাৰ পেট বিষাইছে নেকি দুটামান পেক নামাৰিলে তেতুলৈকে খাই নললে ৰাতি ৰাতি টোপনি নাহে দুটামান পেক নামাৰিলে তেতুলৈকে খাই নললে ৰাতি ৰাতি টোপনি নাহে ৰাতি টোপনি নাহিলে উজাগৰে থাকিলে পেটৰ গেষ্ট্ৰিক বেছিকৈ বাঢ়ে এবাটি দুবাটি সদায় খোৱা ৰাতি মই হাত দিলেও কথা নুশুন ফালি দিয় মোৰ পিঠি নিচাৰ কোবতে আয়ৈ মোৰ ঘূৰাইছে হৈছেনো কি আয়ৈ মোৰ ঘূৰাইছে হৈছেনো কি আয়ৈ মোৰ ঘূৰাইছে বহুদিন হ'ল খাব পোৱা নাই ভালকৈ খানা মোৰ ঘূৰাইছে যদি দুৰ্বল লাগিছে যদি মেডিকেলত নোযোৱা কিয় আয়ৈ মোৰ ঘূৰাইছে আয়ো মোৰ পেট বিষাইছে তেল মাৰিবলৈ আহিছ তেল দেখাবলৈ আহিছ নিশ্চলীয়া কৰবা ফাঁকি বাছ তোৰ তেল যদি মই বাঢ়ি কৰিব নোৱাৰো চাই থাক ৱাহ এইজনী আকৌ কি হ'ল বাহানা উলিয়াবলৈ আহিছ তোক আজি চাই থাক তোৰ পিঠি মই স্পীড ডকা বনাম ৰহ তাৰমানে মই মনে মনে পলুৱাই ভাল হ'ব যেন পাইছো ঐ ক'ত আছ ৰহ গৈ আছো আয়ো নেমাৰিবি মোক এৰি দে বুলি কৈছো নহয় দুখ পাইছো পাইছ মজা বেছি চুটু পুটু কৰ নহয় পাইছ মজা দিছো আজি তোক ভালকে আৰু দিম চাই থাক এৰি দে বুজিছ নাই পতি হ'ল পৰমেশ্বৰ শুনিছ না শুনা এৰি দে বুলি কৈছো নহয় আজি নালিয়াত ঘৈণীয়েকে কিন্তু ভাল ধুইছে দেই লাগি থাক মোৰনো কি ফুট লোৱা যায় মুঠতে মই অকল মদাহে ল'ব লাগে তহঁতি লাগি থাক মই মদা ল'ম ঘণ্টা পতি পৰমেশ্বৰ দগাবাজ মিছলীয়া তোক মই আজি পিঠি যদি স্পীড ডেকা বনাব নোৱাৰো নহয় তই চাই থাক তই কাঁহী বাতিকেইটা ধুব নোৱাৰ কাপোৰকেইটা ধুব নোৱাৰ ভাতকেইটা বনাব নোৱাৰ মিছলীয়া বাংকে ঘূৰি ফুৰিবি তোক ৰহ আজি পাইছে মজা নালিয়াই আজি বাপেকে লাগিলে ক মহাৰণ কৌৰৱ পাণ্ডৱ দুয়ো পক্ষে বীৰ যোদ্ধা পৃথিৱী কম্পিল কেনেকুৱা লাগিছে বাৰু বেকগ্ৰাউণ্ড মিউজিকটো আৰু লাগ বুজিছ আৰু লাগ নালিয়া আৰু লাগ আয়ৈ পাইছনে মজাটো পাইছো মই মজাটো পাইছো এৰি দে বুলি কৈছো নহয় এৰি দে কালি গোসানীজনী বনৰ পক্ষীজনী এৰি দে ঐ নন্দেশ মজা ল বুজিছ মজা ল কেনেকুৱা লাগিছে আহিছে আয়ো মইনো কেলে জীয়াই আছো জানো মই নাথাকো কেলে ঐ নালিয়া কি হ'ল তোৰ তই তাৰমানে চোৰ লিখা আহি ইয়াত বহি আছহি তোৰ সেইটো স্বভাৱ নগ'ল আৰু এই লোকৰ ঘৰে ঘৰে কথা জোক লৈ পোৱা স্বভাৱটো তোৰ নগ'ল তই বৰ ভাল বিধৰ মানুহ নহয় বৰ সুবিধাজনক নহয় মই গম পাই গ'লো ঐ নালিয়া ঘটনাটো কি কচোন তই দেখোন মনে মনে সকলোবিলাক শুনিলিহিয়ে মই আকৌ ডিটেইলছত ক'বলৈ কিটো আছে তোক চোৱা চিলেকা সঁচাকে দেই তোক দেখি মোৰ বৰ দুখ লাগিছে আৰু তোৰ দুখ লাগিবলৈ কিটো হ'ল তোক যে আকৌ ঘৈণীয়ে এনেকৈ পিটিছিলে ক'ত পিতা দেখিলি আমি আকৌ ধেমালিহে কৈ আছিলো আমি এনেকুৱা ধেমালি সদায় কওঁ দেখোন তইনো ক'ত পিতা দেখিছ হয় দেখিছ লাজ পাইছেতো ধেমালি কৈছো বুলি কৈছে ঘৈণীয়ে আকৌ পিটন খোৱাটো ঐ কি কলি নাই কোৱা একো নাই কোৱা সৰুতে বিয়া পাতিলে তেনেকুৱা হয় আৰু সেই বুলিহে ক'ব গৈছিলো হয় আকৌ তই সঁচা কথাহে কৈছ বুজিছ
কেতিয়াবা কেলে বিয়া পাতিলুং বুলিয়ে ভাবো আৰু আজি বুলিয়ে নহয় নহয় সদায় মোৰ এনেকুৱাই আৰু নিজকে কেতিয়াবা নাচপতি ফিলিংছ এটা আহি যায় অ' মানে কি আৰু ঘৈণীয়েকৰ কথা মতে উঠা বহা কৰা ঘৈণীয়েকৰ হাতৰ মুঠিত নাচি থকা তাকে নাচপতি বুলি কয় আৰু হয় কেলে নহয়নো তই প্ৰতিনে নাচপতি তাকে ভাবি আছো নেপাম বুলি ভাবি আনিলো আকৌ সেইটো কাৰণে মোৰ এনেকুৱা গতি হৈছে ভাবিছিলো পৰি বুলি ওলালে জখিনী বুজিছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড ভালে যোৱালে ভাল দেই তই যে নাচপতি তোক কোনোবা এদিনা মানুহজনীয়ে চেলাই দখলীয়া কাটি বাকলি গুচাই খাই পেলাব বুজিছ নাই তই লাগি থাক মই যাম দেই মই তোৰ লগত নোৱাৰো দেই নাচপতি খাক দেই Si no le ayuda a la fábrica, el camión le está.